Hi friends, good morning, Watsapps, welcome back to my YouTube channel. আজি second blog মোৰ আজিও যাম আমি ডিমাপুৰ এতিয়া ওলাইছোঁ আৰু আমি যাম এতিয়া আপোনালোকৰ যিটো কছাৰী ৰজা দিনৰ যিহেতু আমাৰ ডিমাপুৰ বিষয়লৈ যিখিনি আছে যে ৰাজবাৰী যিহেতু মছৰুম টুপ বুলি যিটো কোৱা যায় ৰেঞ্জ টুপ তো সেই বস্তুটো আমি চাবলৈ যাম এতিয়া ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে চাই থাকক হাই বন্ধুসকল চাই থাকক এতিয়া আধা ৰাস্তাত আহি পাইছোঁ আহি পেলাই এতিয়া লগৰটোক লগ ধৰিছোঁ লগ ধৰি পেলাই এতিয়া যাম আৰু এতিয়া হাই দিয়া অঁ আৰু এজন লগৰ আছে তুমি আহাচোন আহা আইতা মই তাত লগ কৰি লওঁ আৰু এজন লগৰ আছে সি নাযাওঁ বুলি কৈছে তথাপি এবাৰ লগ কৰিলোঁ অলপ পাৰ্চনেল কামো আছে কামটো কৰি লওঁ এতিয়া কৈছোঁ ওলাই আহিবলৈ সি ডিউটিত আছে বৰ্তমান কি কৰে এতিয়া চাই লওঁ তাক কওঁ ব'লা যাওঁ বুলি ভিডিঅ'টো চাই থাক বন্ধুসকল হাই আহি পালোঁ আহি পেলাই লগৰটোক এতিয়া দেখুৱা এই চাই লওক নমস্কাৰ লাইক সাবস্ক্ৰাইব কৰি দিব বন্ধু থেংক ইউ চাই থাকক বন্ধু এতিয়া অলপমান পাৰ্চনেল কথা আছে কিন্তু আপোনালোকক নেদেখুৱাওঁ হাই ফ্ৰেণ্ডছ ফাইনালি আমি আহি পালোঁ ডিমাপুৰ যিহেতু আমি কছাৰী ৰজাৰ যে পুৰণা যিখিনি বুৰঞ্জীৰ বিষয় লৈ আছে সেই বস্তুবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পৰাপক্ষত ধুনীয়াকৈ ভালকৈ দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব ফাইনালি এতিয়া আহি পালোঁ আহি পেলাই অলপ সোনকালে যিমান পাৰোঁ সোনকালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে চাই থাকক বন্ধুসকল তো বন্ধুসকল আহি পালোঁ আমি এয়া চাওক এইটো হ'ল মেইন গেট যিহেতু বহুত পুৰণা আৰ্কিটেক্ট ইঞ্জিনিয়াৰবিলাকে সিহঁতৰ দিনৰ ইঞ্জিনিয়াৰ যিহেতু সিহঁতে বনাই থৈ গৈছে এইটো হ'ল মেইন গেট বহুত ধুনীয়াকৈ চেম্বলবিলাক ধুনীয়াকৈ বনাই থোৱা আছে এইটো মেইন গেট আৰু আপোনাৰ বৰ্ড দুখনমান লিখি থৈছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া চাওক আৰু অলপমান জুম কৰি দেখুৱাই চাওক যিহেতু মেইন গেট হয় বহুত ধুনীয়াকৈ বনাই থৈছে এইটো এতিয়া আৰু আমি ভিতৰত যাম ভিতৰত গৈ অলপমান আৰু ভালকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক তেতিয়াহ'লে ভিতৰলৈ যাবলৈ অলপমান চেষ্টা কৰোঁ আমি বন্ধু আমি এতিয়া বৰ্তমান মেইন গেটৰ ফালৰ পৰাতো সোমাব নোৱাৰোঁ ছাইডৰ ফালৰ পৰা আমি সোমাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বলক বন্ধুসকল আহক মাতে যা যেহেতু ইয়াত মেপ আছে কে প্লান যিটো ইফালে কেনেকৈ ক'ত কেনেকৈ যাব লাগে
সেইবোৰ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। চাওক বন্ধুসকল, তো ইয়াত ধুনীয়াকৈ লিখি থৈছে যে আগৰ যি প্ৰথম আৰ্কিটেক্ট যেনেকৈ বহুত ধুনীয়াকৈ লিখি থৈছে। ইয়াত অলপ মেপ ছিষ্টেমটো অলপ দেখুৱাই থৈছে, কোনফালে গেট আছে, ক'ত কেনেকৈ কি ধৰণৰ আছে সেইবোৰ সম্পূৰ্ণ ইয়াতে লিখি থৈছে। আৰু বেছিকেলি ইমান ডাঙৰ নহয়, বলক আৰু আধা বস্তুবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এক নম্বৰ কথা হ'ল, প্ৰথমতে আপোনালোকে এই বস্তুটো ভালকৈ চাই লওক, ইউজ অফ এলকহল ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড। বন্ধুসকল চাই লওক, ইয়াত লিখা আছে যে সেইটোৱে আৰু মদ চৰাব যিটো ইয়াত নিষেধ আছে, খাব নালাগে। আৰু ইয়াত লিখা আছে, চাই লওক কোনফালে ক'ত টয়লেট আছে সেইবোৰ। বন্ধুসকল চাওক, বাধে যোৱা হা, চাই থাকোঁ। এতিয়া বৰ ধুনীয়া প্লেচ, গ্ৰীণ প্লেচ, কিন্তু অলপমান হাবিটো বেছি, ঘাঁহনি বেছি হৈছে। অলপ ঘাঁহবোৰ চাফ চিকুণ কৰি আছে ইয়াৰ যিটো কমিটি, ASI নে কি কাৰ আণ্ডাৰত আছে, কমিটিবিলাকে অলপ চাফ চিকুণ কৰি আছে। আৰু গতিকে আৰু মোৰ ফালৰ পৰাও অনুৰোধ যে যিটো আমাৰ ডিমাপুৰৰ কছাৰী ৰজাৰ যিটো টুৰিষ্ট প্লেচ বুলি ক'বলৈ ক'লে এয়াই, এইটো ঘাঁহনি বেছি হৈছে নহয় জানো মাধুৰ্য? হাবি হৈ গৈছে। যে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ যিটো মছৰুম টোপ বুলি ক'ব পাৰি, লাফুৰ নিচিনা চাবলৈ। বলক চাই থাকক, বলক চাই থাকক বন্ধুসকল ধুনীয়াকৈ। আৰু যিমান পাৰোঁ আপোনালোকক মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান আমি মেইন গেটৰ ফালে গৈ আছোঁ। ডাঙৰটো ডাঙৰে আছে, ধুনীয়াকৈ যদি কমিটিৰ ফালৰ পৰা ধুনীয়াকৈ যদি মেৰামতি কৰি ৰাখে বহুত ভাল হ'ব চাবলৈ। আৰু যিহেতু বুৰঞ্জীৰ হয়, আৰু আপোনাৰ ইয়াত লেতেৰা জাবৰ জোঁথৰ কৰি নৰখাটো ভাল। এয়া আমি আহি পালোহি। ইয়াৰ ষ্টেচনৰ পৰা বেছি দূৰ নহয়, বেছিকেলি কিমান দূৰ হ'ব, 1 কিলোমিটাৰমান হ'ব। আৰু 1 কিলোমিটাৰ হৈ যাব। ডিমাপুৰ চাৰ্কিট হাউচ ওচৰত আছে। আৰু বন্ধুসকল আপোনালোকে যদি চাব বিচাৰে তো মোৰ লগত কণ্টেক্ট কৰিলেই হ'ল, মই আপোনালোকক দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। এয়া মেইন গেট, যিহেতু প্ৰথম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু দেখুৱাইছিলোঁ। সেই গেটখন এয়া, এই আমি বেলেগ ছাইডৰ পৰা সোমাই আহিছোঁ, সোমাই আহি পেলাই এতিয়া আপোনালোকক মেইন গেট ফালৰ পৰা আকৌ আমি এইফালে যাম আৰু ভিতৰ ফালে। ব'লা মাধুৰ্য ব'লা। আৰু ইয়াত ব'ৰ্ড কেইখন লিখি থৈছে, সেই ব'ৰ্ড কেইখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ব'ৰ্ড কেইখন ইয়াত আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ। ইয়াত লিখা আছে প্ৰটেক্ট মনুমেণ্ট, আৰু ইয়াত হিন্দীত লিখা আছে, হিন্দীত লিখি পেলাই আৰু ইয়াত ইংলিছতো লিখা আছে। ইয়াতো ASI আণ্ডাৰত আছে, ইয়াতো লিখা আছে। বলক বন্ধুসকল, আৰু ইয়াতো বহুত কিবা কিবি লিখা আছে। এইটো কিন্তু অলপমান বেয়া হৈছে, তো আপোনালোকে ভালকৈ ধৰিব পাৰিবনে নোৱাৰিব। কিন্তু আমি ইয়াত ধুনীয়াকৈ ইয়াত চাব পাৰিছোঁ
কিন্তু আপোনালোককহে ধুনীয়াকৈ দেখুৱাবলৈ ইমান নোৱাৰিম চাগে। তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যাতে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকে। তা ব'লা মাতে যা হা। গ্ৰীণ প্লেচ মানে অলপমান বেছিয়ে গ্ৰীণ প্লেচ হৈ গ'ল নেকি। ঘাঁহনি তাৰপিছত অলপ গছ গছনিবোৰ বেছি হৈছে, কিন্তু হিচাপত যদি ৰখা হ'লে হয় আৰু বেছি ভাল হ'ব। ধুনীয়াকৈ এইফালে আছে বহুত পুৰণি দিনৰ ৱাটাৰ ছাপ্লাই পানী টেংকি, আৰু ইয়াৰ মাজেৰে গৈছে আপোনালোকৰ সেই ডাঙৰ লাইনবোৰ। এইফালে আছে আপোনালোকৰ ছুপাৰ মাৰ্কেট, যে আজি অলপ দেৰি হৈছে। ছুপাৰ মাৰ্কেটটো আপোনালোকক দেখুৱাব নোৱাৰিম। নেক্সট ভিডিঅ'ত আপোনালোকক ছুপাৰ মাৰ্কেটটো দেখুৱাম ক'ত কেনেকৈ আছে। হা মাতো যে হা। ইয়াত যিটো বস্তু আছে ওচৰৰ পৰা আপোনালোকক দেখুৱাই এতিয়া এই বস্তুবোৰ বহুত ডাঙৰ, আৰু বৰ্ড আছে এটা উপমণ্ডল কাৰ্যালয় 10। এয়া চাওক, আপোনালোকক দেখুৱাই আছোঁ যে এইবোৰ বস্তুবোৰ বহুত ডাঙৰ ডাঙৰ, মিনিমাম আপোনালোকৰ ইয়াৰ সৰু সৰু, আৰু বহুত ধুনীয়া ধুনীয়াকৈ হেৰি কৰি থৈছে, বনাই থৈছে। এইবোৰ চাব পাৰে। চাই থাকক বন্ধুসকল। ইয়াত কি কি হিচাপত কেনেধৰণৰ এতিয়ালৈকে ক'ব পৰা নাই যে কছাৰী ৰজাই পূজা কৰিবলৈ বনাইছিলে নে চেম্বল হিচাপত কিবা ধুনীয়া চিনাৰী হিচাপত বনাইছিলে, এইটো এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই। আৰু বহুত দিনৰ পুৰণা, আজিলৈকে একো বেয়াই হোৱা নাই। খালি মাথো হাবি অলপ হৈ গৈছে, ঘাঁহ হৈছে। যে ASI আণ্ডাৰত যিটো আছে, মোৰ ফালৰ পৰা অনুৰোধ যে এই বস্তুবোৰ আগন্তুক দিনত চাফ চিকুণ কৰি ৰখাটো প্ৰয়োজন। এয়া চাওক বন্ধুসকল, এইফালেও হেৰি লিখা আছে বৰ্ড, কোনফালে টয়লেট যায়, ড্ৰিংকিং ৱাটাৰ কোনফালে ক'ত কেনেকৈ যায়, সেইবোৰ ইয়াত লিখা আছে। এতিয়া আপোনাক দেখুৱাইছোঁ বহুত ডাঙৰ বস্তু, চাই থাকক। ওচৰৰ পৰা আপোনালোকক দেখুৱাম, বহুত ডাঙৰ। কিমান ফুট দীঘল হ'ব অনুমান এইটো মাতেজ? কিমান ডাঙৰ হ'ব অনুমান? ক'ব নোৱাৰিম দেই এইটো কিমান হ'ব। বহুত ডাঙৰ আছে আৰু সকলো আছে নহয়। চাওক, এই গোটেই সেইটো ধৰি লওক এইটোৱে ডাঙৰ নি? হয় চাগে দেই, বহুত ডাঙৰ আছে। চাওক বন্ধুসকল, এইটো একেবাৰে ওচৰৰ পৰাও, আৰু ইমান ধুনীয়াকৈ আৰ্কিটেক্ট কৰিছে নহয়, যে চেম্বলবিলাক ধুনীয়াকৈ এতিয়াও মানে যেনেকৈ কাটি থৈছে। সেই চাওক, ওচৰৰ পৰা দেখুৱাম আপোনালোকক জুম কৰি, যে এইবোৰ চিহ্নবোৰ এতিয়াও বহুত ধুনীয়াকৈ মানে বনাই থোৱা আছে। আপোনালোকক দেখুৱাবলৈ ভালকৈ চেষ্টা কৰি আছোঁ, যাতে সম্পূৰ্ণ ক'ত কেনেকৈ আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো বন্ধুসকল চাই থাকক। এই চাওক, অনুমানিক 15 ফিট ওখ হ'বনে মাধুৰ্য? বেছি হ'ব ন? আৰু শকত মোটাটো 8 ফিটমান বহল হ'ব চাগে, মোটা গোলাই। ওপৰত সৰু এটা ধুনীয়া হেৰি টোপ এটা বনাই থৈছে, বহুত ধুনীয়াকৈ বনাই থৈছে। আহক, যে আৰু আছে
আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। কিছুমান ভালকৈ দেখুৱাম আপোনালোকক। এইবোৰ কি হয় কি নহয় এতিয়া আপোনালোকক মই বুৰঞ্জীৰ বিষয় লৈ ইমান ভালকৈ নাজানো, গতিকে আপোনালোকক মাথো এই বস্তুবোৰ দেখুৱাবলৈহে পাৰিম। আগৰ দিনৰ ৰজাসকলে খুঁটা নিচিনা এইটো বৰ ধুনীয়াকৈ বনাইছিলে দেই। বস্তুবোৰ ভাগি গৈছে মানে এই দুটামানহে ভাগিছে, কিন্তু এই প্ৰথমৰ পৰা এনেকুৱা অৱস্থাতে আছে। সেইফালে কিবা থিয়ও আছে। মানে ধুনীয়াকৈ বনাই আৰু তাৰ ওপৰত শিলবোৰ তুলি থৈছে। সেইবোৰ কিছুমান ইয়াত আছে যে থিয় কৰি থোৱাও আছে, আৰু ধুনীয়াকৈ ইয়াত এনেকৈ স্কুৱেৰ বক্স বনাই তাৰ ওপৰত শিলবোৰ তুলি থোৱা হৈছে, আৰু ধুনীয়াকৈ চিহ্ন ধুনীয়াকৈ আঁকি থোৱা আছে কিছুমান শিলবোৰত, আৰু কিছুমান আখৰ কিবা লিখা আছে। সেই ভাষাবোৰ আমি বুজি পোৱা নাই। সেইপিনে ভিতৰ ফালে আছে যে ইয়াত এতিয়া বৰ্তমান তলা মাৰি ৰাখিছে। আপোনালোকৰ তো বন্ধুসকল, ইয়াত আপোনালোকে যদি আহে, যে মই ডিছক্ৰিপশ্যন বক্সত মোৰ কণ্টেক্ট নম্বৰ দিম, আৰু আপোনালোকে যদি চাবলৈ বিচাৰে যে অসমৰ ৰাইজসকল, আৰু ইয়াত ফেমিলিও আহিব পাৰে। ফেমিলি অহাৰ তাৰ উপৰিও কাপলছ সেইবোৰো আহে ইয়াত চাবলৈ, ফুৰিবলৈ আহে। সকলো ধৰণৰ মানুহে ইয়াত আহি চাই যাব পাৰি, যিহেতু টুৰিষ্ট প্লেচ বুলি ক'ব পাৰি। তো আপোনালোকক দেখুৱাই আছোঁ, আহক মাধুৰ্য, আহক আপোনালোকক আৰু দেখুৱাম কেইটামান। যে আৰু এটা অনুৰোধ যে আপোনালোকক ইয়াত যোন মানুহ আহিলেও, যোন যেনেকৈ আহিলেও যিটো নিচাযুক্ত দ্ৰব্য সেই বস্তুবোৰ খোৱাটো নিষেধ আছে। আৰু আপোনালোকে আহিলেও ইয়াত খাই বৈ জাবৰ জোঁথৰ নেপেলাব, যে হাতযোৰ কৰি আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু সেয়াই, নিচাদ্ৰব্য সুৰাপান যিকোনো বস্তু আপোনালোকৰ নিষেধ আছে ইয়াত। এই চাওক বহুত ধুনীয়াকৈ আছে, আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। চাওক, আৰু সিপিনেও আছে। ভাল আছে দাদা? হয়, ভাল। চাই লওক। খালি আপোনালোকৰ এটাই দেখুৱাই পেলাই অলপ হেৰি কৰিছোঁ, যে অলপ বেয়া নাপাব বন্ধুসকল আপোনালোকে, যে অলপ ঘাঁহনিবোৰ বেছি হৈছে, ঘাঁহবোৰ বেছি হৈছে, আৰু বহুত ধুনীয়া হয়, বহুত ধুনীয়া শিলবোৰ। এইবোৰ বস্তু মই জনামতে 1300-1400 শতিকাতে বনোৱা। আজিলৈকে যেনেকৈ বনাইছে তেনেকৈ আজিলৈকে আছে, আৰু বহুত ধুনীয়াকৈ বনাই থৈছে বস্তুবোৰ। এয়া চাওক, আপোনালোকক দেখুৱাইছোঁ, চাব পাৰে, আৰু বহুত ডাঙৰ ডাঙৰ। এয়া চাওক, আৰু এটা দুটা নহয়, কেইবাটাও আছে, আৰু কিছুমান পৰি আছে, আৰু কিছুমান দীঘলমূৰীয়া আছে, কিছুমান চেপেটামূৰীয়া আছে, কিছুমান গোল আছে, চাব পাৰে।
চাওক বহুত ধুনীয়াকৈ ফুল আঁকি থৈছে ইয়াত বন্ধুসকল চাই থাকক অলপমান গৰম পৰিছে আজি গৰম পৰাৰ কাৰণে অলপ দিগদাৰ পাইছোঁ আৰু আপোনালোকেও চাগে ভিডিঅ'টো ইমান ক্লিয়াৰলি দেখুৱাব পৰা নাই চেষ্টা কৰিছোঁ যে ভালকৈ দেখুৱাবলৈ ইয়াত আছে ধুনীয়াকৈ ইণ্ডিয়া ফ্লেগো আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাওক লগত দাদা এজন আহিছে दादा सब पारे दादा भाले कैसे हैं सर थोड़ा वीडियो बना रहा हूँ Hi. हाँ Thank you, sir. Okay. What's the name of your channel? my channel blogs Rohit Musahari Okay. okay I think I have please subscribe I think I have seen you. I have Okay. already subscribed. okay thank you Sure, so much Thank you. okay All the best. thank you আৰু আছে ইয়াত আমাৰ গাৰ্ড দাদাজনৰ লগত এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দাদা দাদা আমাৰ এইবোৰ চোৱা চিতা কৰে আৰু গেটত থাকে দাদা হাই বুলি কৈ দিয়ক Hello. ভাল ন আপোনাৰ ভাল ঠিক আছে থেংক ইউ ছাৰ আহিছোঁ দেই যে বন্ধুসকল আজিলৈকে ইমানতে সামৰণি কৰিম ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চোৱাৰ পিছত যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো তেতিয়াহ'লে আজি ইমানতে সামৰণি কৰিছোঁ অ'কে বাই বাই টাটা